হাই ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল প্ৰিয়ংকা দেৱীলৈ। আজি এঠাইলৈ যাম আৰু ক'লৈকে যাওঁ আপোনালোককো দেখুৱাম। তাৰ আগতে আপোনালোকক দুটামান কথা কৈ লওঁ। যিহেতু আমাৰ অসমখন প্ৰাকৃতিক সম্পদত অতি চহকী এখন ৰাজ্য, সেয়েহে আমি যদি এই সম্পদসমূহক ভালদৰে ব্যৱহাৰ কৰোঁ, আমি ভাৰতবৰ্ষৰ ভিতৰতে অসমখনক এখন অতি অৰ্থনৈতিকভাৱে চহকী ৰাজ্য হিচাপে গঢ় দি তুলিব পাৰিম। তাৰে এটি সৰু অংশ আজি আপোনালোকক দেখুৱাম। আহকচোন চাওঁ। এয়া আপোনালোকক দেখুৱাবলৈ খোজা উক্ত জেগাডোখৰ আহি পালোঁ আৰু এই বিলখনৰ নাম হৈছে হীৰাগতা দীঘলী বিল। এই বিলখন অৱস্থিত আমিনগাঁৱৰ পছৰীয়া নামৰ জেগাখিনিত। এই বিলখন অতি বৃহৎ বিল, প্ৰায় 29 হেক্টৰ মাটি এই বিলখনে আগুৰি আছে। আপোনালোকে দেখিছে এয়া ছাইডত কিছুমান কেম্প পাতি থকা হৈছে। এই কেম্পসমূহত মাছমৰীয়াসকল ইয়ালৈ এটা ছিজনত আহে আৰু এইখিনি সময়তে হয় ছিজনটো। এইখিনি সময়তে আহে মাছমৰীয়াসকল, বহু দূৰ দূৰণিৰ পৰা আহে আৰু ইয়াত তেওঁলোকে মাছ মাৰে আৰু লাভৰ এটা অংশ তেওঁলোকে আমাৰ ইয়াৰ যিজন লেচি তেওঁলোকৰ এটা অংশ হয় আৰু মাছমৰীয়াসকলৰ এটা অংশ হয়। খুব লাভান্বিত হ'ব পৰা এখন বিল। আমাৰ প্ৰকৃতিয়ে নিজেই এনেকুৱা ধৰণৰ সম্পদ আমাক দিছে অসমত। গতিকে আমি এই সম্পদসমূহ সঠিকভাৱে ব্যৱহাৰ কৰিয়েই আমি অৰ্থনৈতিক দিশত আমাৰ অসমখনক আৰু অধিক আগুৱাই লৈ যাবলৈ সক্ষম হ'ব পাৰোঁ। এই ভিডিঅ'টো হৈছে বহুত আগতে কৰা ভিডিঅ'। এইটো খুব ৰাতিপুৱাৰ ভিডিঅ', প্ৰায় 6 পৰা 7টা বজাৰ ভিতৰত কৰা এই ভিডিঅ'টি। এই ভিডিঅ'টো মই আপোনালোকক দিয়াৰ এটাই উদ্দেশ্য যে ইয়াত মাছমৰীয়াসকলে যিহেতু ৰাতিও মাছ মাৰে, দিনতো মাছ মাৰে, তেওঁলোকে এই মাছসমূহনো কেনেকৈ বিক্ৰী কৰে। এই মাছসমূহ তেওঁলোকে পিছদিনা ৰাতিপুৱাই, যিদিনা ৰাতি মাছ মাৰিলে আৰু পিছদিনা ৰাতিপুৱাই তেওঁলোকে এনেদৰে ডাক বহুৱায়। যিহেতু এখন কমিটি এখন থাকে, তেওঁলোকৰ জৰিয়তে ইয়াত মাছসমূহ ডাকত বিক্ৰী কৰা হয়। ইয়াতে কিছুমান মানুহে নিব আহে, নহ'লে কিছুমান বেপাৰী আহে। মাছ মাৰিব আহিছে নে গুটিটো উঠাব আহিছে? এইটো গুটিটোৰ নাম কি হয়? কি গুটি? নিগৰি গুটি। কি কামত লগাই এইটো জানেনে? কি কামত লগাই এইটো জানেনে? খৈ আছে নেকি? চাওঁ দিয়কচোন, চাওঁ। এয়া এওঁলোকে এনেধৰণে কেম্প কৰিছে এই গুটিটো উঠাবৰ কাৰণে। আৰু কিছুদিন আগতে ইয়াত মাছমৰীয়াসকলৰো কেম্প আছিলে। এতিয়া মাছমৰীয়াবিলাক আছেনে? আছে। এইবোৰ হৈছে মাছমৰীয়াবিলাকৰ কেম্প। এইবোৰ তেওঁলোকে শুই আছে নেকি ভিতৰত? শুই আছে, মাছ মাৰিব গৈছে। ঐ সেইটোত গৈছে নেকি? ৰৌমাৰীটোত গৈছে? ঠিক আছে, চাওঁচোন। নিকাজী বুলিও কয় নেকি ইয়াক? নিকাজী বুলিও কয় নেকি? নিকাজী। এইটো আখৈ টাইপ ন বস্তুটো? আখৈ নিচিনা। এয়া চাওক, এয়া কি ক'লে নামটো আকৌ এবাৰ কৈ দিয়ক। নিকৰি গুটি। নিকৰি গুটি। এয়া এই বিলটোত এইটো এটা প্ৰাকৃতিক সম্পদ বুলিয়ে ক'ব পাৰি। এইটো নাম হৈছে নিকৰি। এয়া নিকৰি গুটি। এইটো বিহাৰত এইটোৰ নাম কয় মাখানা। আৰু ইয়াৰ দাম কিমান? 1 কিলোত দাম কিমান? 1 কিলোত আমাৰ ইয়াত 200 আৰু বাহিৰত
বাহিৰতে ধৰি গ'ব কি কৰিব নেকি ইয়াত নাই ইয়াত ক'ত হ'ব বিহাৰ তৈয়াৰী হৈ এইটো বিহাৰে যায় গতি হৈ ইয়াত ইয়াতে গতি লৈ যাব তাক মেচিন লৈ দিব লাগে বহুত বাধা এইখন বিলৰ পৰা এইটো এটা বৈশিষ্ট্য মাছ পোৱাৰ উপৰিও ইয়াতে মাখানাটো পোৱা যায় যিটো আমাৰ কি কামত লগায় এইটো তাতে কিবা পূজা পাঠ পূজা পাঠত এই বস্তুটো লগায় প্ৰসাদ হিচাপে লগায় ধন্যবাদ আপোনালোক ক'ৰ পৰা আহিছে বিহাৰৰ পৰা কেইটা পাৰ্টি আহিছে 10জন মানুহ মাখানা স্বাস্থ্যৰ বাবে খুব উপযোগী বিশেষকৈ ডায়েবেটিছ বা চুগাৰ থকা মানুহৰ বাবে ই অতি উপযোগী প্ৰকৃতিয়ে আমাক আমাৰ অসমখনক এনেকুৱা কিছুমান সম্পদ দিছে যিবোৰৰ কথা আমি হয়তো বহুতেই নাজানো এয়া মাছমৰীয়া দাদা এজনে ধৰি অনা মাছ এই মাছটোৰ নাম হৈছে কালনা মাছ আৰু ই ডাঙৰ হয় 3 পোৱা আধা কিলো পৰ্যন্ত এইজনেই হৈছে এজন স্থানীয় ব্যক্তি নামটো হৈছে ৰুবুল দাস আৰু যিজন এই বিলখনৰ লগত বহু বছৰৰ পৰাই এই বিলখনৰ লগত জড়িত এখেতৰ পৰা আমি কিছু কথা জানিবলৈ ইচ্ছা কৰিম আপুনি এই বিলখনৰ লগত 5 বছৰৰ পৰা জড়িত বুলি ক'লে 5 বছৰ হয় এই বিলখনৰ পৰা কি লাভ হয়নে লাভান্বিত হয়নে লাভ মানে এইটো বছৰটো এনে হোৱা নাই বছৰটো হৈছিলে এইটো বছৰত তাৰমানে তোমাৰ বানপানী নাই কাৰণে বহুত এটা বেছি হোৱা নাই মাছও কম এতিয়া সকল যে ইয়াতে আহে কিমান দিন থাকিব এওঁলোকে কিমান দিন মাছ মাৰিব এইটো পানী নুঠলৈকে বানপানী নহ'লৈকে মানে মাছ মাৰে আৰু পানী উঠিলেতো ইয়াতে গোটেই ভৰ্তি হৈ যায় এইবিলাক পানী ঘৰে ঘৰে যায় পানী শুকালে আকৌ আহে মানে 6 মাহ মাৰে আৰু মাছ তাৰমানে বাৰিষা সময়ত মাছটো নামাৰে খৰালি টাইমত মাৰে পোৱা যায় ডাঙৰৰ ভিতৰত আৰু সৰুৰ ভিতৰত কি মাছ পোৱা যায় ডাঙৰ ৰৌ বৰালি ভকুৱা খাল শ'ল এইবিলাক পোৱা যায় সৰু মোৱা পুঠি খলিহনা এইবিলাক কৱৈ মাছ পোৱা যায় আৰু ডাঙৰ মাছটো কিমান ডাঙৰলৈকে হয় কিমান কেজিলৈকে হয় 5-6 কেজিলৈকে হয় আৰু ৰৌ ভকুৱাবিলাক ডাঙৰ হয়তো খালবিলাক হয় 4-5 কেজি এনেকুৱা আৰু দেখা বহুত দিনৰ মূৰত নেদেখা বস্তু এটা দেখিলোঁ এখন ৰকেট চাওকচোন এয়া বহু দিনৰ মূৰত দেখিছোঁ যে এই ৰকেট এয়া এইখন বিলত আপোনালোক আহিলে ইয়াততো পিকনিক খাবৰ কাৰণে খুব উপযোগী ঠাই আৰু যদি আহেও কেতিয়াবা মাজে মাজে আহিলে এইবোৰ বস্তু ইয়াত দেখা পাব এওঁলোক ইয়াৰে স্থানীয় ব্যক্তি বনভোজস্থলী বিচাৰি আহিছে যিহেতু ইংৰাজী নৱবৰ্ষ আহিল আৰু এই জাগাডোখৰ বনভোজস্থলীৰ বাবে খুব উপযোগী সেয়েহে বহু মানুহ ইয়ালৈ আহে বিলখনৰ প্ৰাকৃতিক দৃশ্যটো চাওকচোন কিমান ধুনীয়া ওচৰত পাহাৰ তাতে এইবোৰ কেম্প তাৰোপৰি এয়া গোটেই বিলখন সেইজন মাছমৰীয়া নাও লৈ আহি আছে দেখিবলৈ অতি মানে সুন্দৰ বিলখন
আৰু ওচৰত পাহাৰ থাকিলেতো ক'বই নালাগে। এতিয়া বাজিল 4টা, ঘৰলৈ যাব সময় হ'ল, আকৌ মঙললৈ যাব লাগিব। যিহেতু এতিয়া ঠাণ্ডাৰ দিন, সেয়েহে ইয়াৰ পৰা সোনকালে ওলাই দিম। আৰু আপোনালোকক এনেধৰণৰ ভিডিঅ' খোৱাত দি থাকিবলৈ মই আপোনালোকৰ ওচৰত সদায় আছোঁ। যদিহে মোৰ ভিডিঅ'সমূহ চাই ভাল পায়, তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। ভুল ক্ৰুটিৰ বাবে ক্ষমা বিচাৰিছোঁ আৰু ভাল বেয়া আপোনালোকে কমেণ্টত জনাব বুলি আশা কৰিছোঁ।